बादल बरसा Hi everyone, নমস্কাৰ নতুন এটা ব্লগত সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ উইথ আমাৰ দন্দুৰী তিৰোতাৰ লগত আৰু দন্দুৰী তিৰোতা বুলি কিয় বুলি কৈছোঁ আপোনালোকে কিয় কৈছোঁ আপোনালোকে এই নেক্সট ক্লিপটোত দেখা পাব মানে মই ইয়াৰ পাছৰ যিটো ক্লিপ আছে সেইটো ক্লিপ দেখাম সেইটো যে মোক যে আপোনালোকে বেয়া বুলি নাভাবিব মই তেনেকুৱা নহয় একচুৱেলি গম পাইছে হা আমি কৈ থাকোঁ গাড়ীখনি তাতে আছে সেইটোৱে মানে যোনটো সি দিছে তাৰ উল্টাটো মই দিছোঁ কি তুমি মই যিটো দিছোঁ সেইটো মোৰ উল্টাটো দিছে মানে ৰিয়েকশ্যনটো মানে অপজিট ৰিয়েকশ্যন এটা থাকিবই ন মানে তুমি নিউটন থাৰ্ড লটো ক'ব বিচাৰিছা মানে কোৱা দিয়াচোন কোৱা কি আছিলে কোৱা প্ৰতিটো একশ্যনৰ এটা কিবা থাকে ৰিয়েকশ্যন থাকে হয় নেকি মই একো তোমাক একশ্যনডাল দিয়া নাই তুমি ৰিয়েকশ্যনডাল দিবৰ কাৰণে বা সি হাতেৰে নিদিয়ে সি মুচনেৰে দিয়ে মই সেইকাৰণে হাত ভৰি চব লগাই দিওঁ আৰু বেয়া নাপাব দেই চৰি ধেমালি কৈছিলোঁ দেই যি নহওক আপোনালোকে ধেমালি চলি থাকে তই বেয়া নাপাওঁ বেয়া নাপাওঁ বাৰু আপোনালোকে চাব এই ক্লিপটোত কিমান মোৰ লগত অত্যাচাৰ কৰিছে এইফালে মোৰ গাড়ী তাতে ৰখি আছে এইফালে ৰখাই থৈ দিছোঁ ৰখি থকা নাই গাড়ীখন অৱস্থা বেয়া ধুব লগা হৈ আছে তুমি ধুই দিবাচোন গাড়ীখন মোক 50 টকা দি দিম পইচা দিম এনেই কোৱা নাই 50 টকা দি নহ'ব কি লিংচি আহিছে এনেকৈ ছাগলী গুব বোলে ছাগলী গুব আৰু বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বহুত ধেমালি কৰিলোঁ এতিয়া আপোনালোকে বিচাৰি থকা টপিকটোৰ ভিডিঅ' এটা দিম হোম টুৰ গৈ আছোঁ ঘৰলৈ আমাৰ ঘৰ কেনেকৈ যাব লাগে ক'ত আছে সকলোৱে দেখাম আহিব চবেই লগ পাম আমাৰ ঘৰতে ন যদিহে ভাল পায় আমাক আহিব আৰু এপাক আহিব লগ কৰিম হয় বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মা আছে ডেইলি বজাৰত কিবা পূজাৰ সামগ্ৰী লৈ আছে আমি পৰহিলৈ মানে পূজা পাতিছোঁ ঘৰত আমাৰ সকলোকে নিমন্ত্ৰণ জনাইছোঁ আহিব দেই এই আপোনালোকে ভিডিঅ'টো পোৱালৈকে একচুৱেলি মানে পূজা শেষেই হৈ যাবগৈ তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ একশ্যনৰ ৰিয়েকশ্যন থাকিবই মানুহে মোক বেয়া বুলি ক'ব কিন্তু সি যোনটো কৰিছে সেইটো কোনো নাই দেখা সেইটো মোৰ কথা কালিপা কৰি আছে মই কি কৰিলোঁ খালি মৰা নাই মই তই মোক চৰি ইফালে ভাই ঠাঁচ ইফালে ভাই ঠাঁচ মই ঠাঁচ মাৰিছিলোঁ তই বদনাম কৰি দিছে মোক মানে পুৰা ফাইনেলি দিল্লী বজাৰৰ পৰা ওলালোঁ আমি ন এতিয়া ৰ'দ কৈ আছিলে কিন্তু এতিয়া ডাঙৰ উঠাই আনিছে বৰষুণ অকণ দিছে বৰ্ষা পানী হ'বই যিহে ৰিলছ বনাই আছে বাদল বৰষা হ'ব আমি অকণমান সময়ৰ পিছত ময়ো বনাম তুমি এতিয়া সেইটো কথা সেইটো টল দিব নালাগে এতিয়া এইফালে মেডিকেল কলেজৰ ফ্ৰণ্টত আৰু কিবা ল'ব আছে বস্তু দোকানৰ বস্তু ল'ব আছে না দোকানৰ বস্তুৱে লয় মানে দোকানৰ মাল ল'ব আছে দোকানৰ পৰা মাল ল'ব আছে এতিয়া আমি পূজা সামগ্ৰী লৈ আহিছোঁ আৰু দোকানৰ মাল ল'ব আছে দোকানৰ পৰা হৈছে পাৰফেক্ট এটা ইণ্টাৰেষ্টিং কথাটো হৈছে আমাৰ টপিকটো হৈছে হোম টুৰ আৰু সময় পোৱাগৈ নাই একো নাই হ'ব হোম টুৰটো লাহে দিম লাহে মানে আহিব টপিকটো লাহেকৈ আৰু আৰু আমাৰ দুজনী তিনিজনীকে মাইকী মানুহৰ দোকান মই কাটিব লগা হৈছে খাওঁ কোনে কৈ আছে বেছিকৈ আকৌ নহয় খাওঁ বেছি কোনে কৈছে এটা নাৰাখে নহয় আকৌ তাক দুটা আনিছোঁ মই দুটা খাবৰ কাৰণে পূজাত দিবলৈ আনিছে দুটা নহয় যোৱাকালিলৈকে এটাই আছিলে অকণমান আগতে তাৰ হেৰি সেয়া খাবলৈ দুটা আনিছে নহয় মায়ে কৈছে পূজাত দিব লাগিব মা কথাটো মায়ে সেইটোৱেতো আকৌ হেৰি পূজাত ধৰ মানুহ সৰহ হ'ব তুমি এতিয়া অকলে এটা মানুহ যদি দুটা খোৱা তুমি মোক মানে পাব্লিকৰ আগত ক'ব বিচাৰিছো মানে খকুৱা মানে কিন্তু মই এনেকুৱা নহয়
তুমি সেনেকুৱাই হয় মই চাই কাটি থাকোঁতে খাওঁ খাওঁ লাগি আছে চাগে ন এই তুমি সি মানে একদম নিজৰ কাৰণে ভালকে লৈ লৈ পেলাই খাব মানে সেইকাৰণে নিজৰ জোখে কাটিব মানে সি সি ভগাবও সি তাৰপিছত খাব খোৱাৰ পিছত এইকেইটা মই এইখিনি আমিও পাৰোঁ মই পাইছোঁ চুকুন না ইহঁতৰ বেছি পৰা কম পৰা লগত লাগিছে ৰাহুল নাম্বাৰ 1 মানে গোটেইটো ইছ ৰাম সেইকণ হাতত থকা মিঠাকণো মানে যাবলৈ দিয়া নাই এইটো ৰূপত খাইছে হ'ল আৰু হ'ব আৰু হৈ গ'ল এতিয়া কি আহিব এতিয়া জলকীয়া আৰু নিমখ বা যুদ্ধ মায়ে আকৌ তাকে কয় এপিচ বেছিকে দিব দিয়ে আকৌ তাক মায়ে এপিচ বেছিকে দিবি বোলে বা হিচাপ কৰ বা এইটো কম নহয় বেছি আছে মানে আনাৰস জোলো লাগে এইবাৰ হৈ গ'ল মই এপিচ খুৱাই দিওঁ বা সি নিজৰ খনৰ পৰা খৰচ কৰা নাই মোৰ খনৰ পৰা খুৱাইছে মোকো আহিলোঁ মেডিকেল কলেজ গ'লোঁ ডেইলি বজাৰ গ'লোঁ পূজা সামগ্ৰী ল'লোঁ কিবা কিবি ল'লোঁ ন লৈ পিছত ইয়াতে গাড়ীখন ৰখাইছোঁ আৰু আহি পেলাই দেখা পালেই কাণ্ড কাৰখানা আনাৰস খোৱা কাণ্ড কাৰখানাখিনি আৰু এতিয়া আপোনালোকক দেখাবলৈ গৈছোঁ আমাৰ সেই সৰু ঘৰটোৰ ৰুমটোৰ আৰু সেইটো আমাৰ ৰাস্তা ইফালৰ পৰা ৰাস্তাটো গেলা অৱশ্যে অকণমান বৰষুণ দিলে পূৰা বানপানী চানপানী হোৱা নাই বাৰু কিন্তু মানে বোকা চোকা বোকা উঠে আৰু মোৰ ভজটো কেনেকুৱা লাগিছে লুকছটো এইটো ঘৰৰ ভজ ঠিকে আছে ঠিক আছে নে ৱেলকাম টু মাই হোম আৰু এইখন আছে গেট বহুত পুৰণা হৈ গৈছে বহুত দিনৰ আগতে হেৰি কৰাটো গোটেই কালাৰ মাৰিব লগা হৈছে এইফালে দেখা পাইছোঁ মামৰ চামৰ লাগি গৈছে মতি বিয়া আগতে কালাৰ কৰিম বুলি ভাবিছোঁ আৰু পূৰা এইফালে পূৰা য'তে ত'তে বাঁহৰ টুকুৰা কাঠৰ টুকুৰা নাই বাঁহৰ টুকুৰা পৰি আছে ন আৰু গম পাইছে পৰহিলে আমাৰ ঘৰত শিৱ পূজা পাতিছোঁ তো সেইকাৰণে পূৰা এইফালে আমাৰ বাবুলদাই পূৰা কাম চাম কৰি আছে আৰু কেনেকুৱা হ'লা ঠিকে আছেনে মজা আৰু এইখন আমাৰ ভণ্টীয়ে কৰা এখন বাগান ফুলৰ বাগান ফুল এটাও নাই এটা দুটা ক'ৰবাত আছে আৰু এইখনে আছে বাৰাণ্ডাত এৰিয়াটোতো দিব নালাগিছিলে ন বাৰাণ্ডাত আৰু বাৰাণ্ডাতে মোৰ বাইকখন আহিব দিয়া আছে আমাৰ মানে কি হৈছে গেৰেজটো যিটো বনোৱা হৈছে এইফালে গেৰেজটো বহুত সৰু মানে মোৰ যিখন গাড়ী আছে সেইখনে সোমায় এই বাইকখন সোমাবলৈ মানে অলপ প্ৰব্লেম হৈছে এইফালে বনাম বুলি ভাবিছোঁ গেৰেজ এটা আৰু এক্সট্ৰাকৈ সেইটো কাৰণে ইয়াতে ৰাখিব লগা হৈছে বাইকখন এতিয়া আৰু বেছি দিন নাথাকে দিয়ক বাইকখন মইতো তাতে হ'ব মানে তেজপুৰ চামমাৰিতে হ'ব এতিয়া উঠাই থৈ দিছোঁ আৰু এতিয়াৰ কাৰণে আৰু এইফালে আছে আমাৰ ড্ৰয়িং ৰুমটো আৰু এইফালে মানে দুইফালে তোমালোকৰ ঘৰৰ ভিতৰলৈ যাব পৰা ৰাস্তা আছে না এইফালে ঘৰত সোমাব পাৰে ইচ্ছা কৰিলে এইফালে যাব পাৰে এইটো হৈছে আমাৰ ড্ৰয়িং ৰুম ধুনীয়াকৈ একদম পূৰা ইচ্ছা কৰিলে বহিব পাৰে এনেকৈ শুব পাৰে মোৰ মানে বেষ্ট প্লেচ এইটোৱে আৰু মই এটা বিন্দাছ লেং বেং খাই পৰি থাকোঁ নেকি পৰি থাকোঁ বাকী দেখিছোঁ ৱালবিলাকৰ ডেক'ৰেশ্যন এইটো মানে হেৰি পৰা অনা হৈছে ন ফ্লিপকাৰ্টৰ পৰা অনা আছিলে এইফালে এটা আছে এমেজন ৰাইট আৰু এইফালেও এটা আছে এইটো চাইডে এটা আছে ৱালত আৰু এইখন আমাৰ ভণ্টিৰ ফলকখন দেখা পাইছে এইখন আৰু কিহৰ কাৰণে নাজানো ৱালবিলাক চব গুচি গৈছে এইবিলাক কালাৰ চালাৰবিলাক এৰি গৈছে কিহৰ কাৰণে প্ৰব্লেমৰ কাৰণে নাজানো আপোনালোকে প্লিজ যদি কোনোবাই জানে কমেণ্ট কৰি জনাবচোন কিহৰ কাৰণে এনেকুৱা হৈ আছে ন আৰু আমাৰ ভিতৰলৈ সোমোৱাৰ ৰাস্তা দুটা গম পাইছে ইফালে এটা আছে ইফালে এটা আছে
এইটো আমাৰ হৈছে লিভিং ৰুম বুলিয়ে ক'ব পাৰি আৰু এইটো পুৰা ডাঙৰ হল টাইপ আৰু এইটো আমাৰ মাহঁতৰ মানে থিয়ৰী এটা আছিলে কাম সকাম পাতিলে ইয়াতে পাতিব কিন্তু কামটো হোৱাই নাই ডাঙৰ ৰুম এটা বহি গ'ল এইফালে পাৰ্টিশ্যন দিয়াৰ কথা আছিলে পাৰ্টিশ্যনো দিয়া নহ'ল এনেকৈ থাকে এতিয়া ইয়াতে দেখিছে আকৌ এবাৰ দেখিছোঁ চব বৰ প্ৰায়বিলাক মানে ৱালে এনেকুৱা হৈ গৈছে আমাৰ কিহৰ কাৰণে নাজানো আৰু যদি কোনোবাই জানে প্লিজ কমেণ্ট কৰি জনাব আৰু এইটো হৈছে বেডৰুম মোৰ ফিউচাৰ বেডৰুম এতিয়া মাহঁত মাৰ বাবা ইয়াতে থাকে লাইটটো দি দিওঁ ৰ'ব এইটো হৈছে আমাৰ ফিউচাৰ বেডৰুম হৈ গ'ল এইফালৰ গেট আছে এইখন এইফালৰ দৌৰি ল'ব পাৰি চেকলে এইফালৰ পৰা আহিব পাৰে সেইটো ৰাস্তাতে আহিব পাৰিব এইফালৰ পৰা যেতিয়া আহিব এনে কৰিলে এনেকৈ আহিলে এইফালে এটা এইটো চাইডে আপোনালোকে ডাইৰেক্ট আমাৰ বাথৰুম এৰিয়াত যাব পাৰিব এইটো চাইডে বাথৰুম এৰিয়াত যাব পাৰিব আৰু খোল্লা পিয়াৰ কৰেংগে এনেকুৱা টাইপ হৈ আছে এইফালে বনাবলৈ মানে বিচাৰি আছোঁ এইটো চাইডে কিন্তু পানী হোৱাৰ কাৰণে মানে বনাব পৰা নাই বৰষুণ বহুত বেছি ঠিক আছে কেমেৰামেন ঠিকে আছেনে ভিডিঅ'টো আৰু ঠিক আছে আৰু এইটো হৈছে আমাৰ ছোটা মোটা এটা কৰিডৰ হয় এইফালৰ পৰা যদি এনেকৈ আহিব এইফালেও এটা ৰুম আছে মানুহ আছে 3জন ঘৰত মোৰ বাহিৰে মোৰ ঘৰতে 4জন মইতো নাথাকোৱে ঘৰ ইমান ক'বা সেইটো ৰুম এনেই পৰি থাকে আৰু দুজাৰ এখন ইয়াতে দিয়া হৈছে আৰু একচুৱেলি এইটো ৰুম বনাইছিলে মোৰ কাৰণে কিন্তু এসময়ত মানে লেংটা মানুহৰ এটা হেৰি আহিছিলে যে ট্ৰেইন আহি গৈছিলে সবাই মানে এইটো ৰুমত শুব নিদিয়ে মানে ভয় কৰে এইটো বেছি বাহিৰ চাইডটো বেছি মানে হেৰিটো খোলা হৈ যায় ত' সেইটো কাৰণে মানে ইয়াতে শুব নিদিয়ে মোক মই আগতে ড্ৰয়িং ৰুমত আছিলোঁ পঢ়িছিলোঁ তাৰপিছত প্ৰায় এইটো বেলেগ এটা ৰুম আছে সেইফালে চিফ্ট আজিকালি তাতে থাকোঁ প্ৰায় চ' সেইটোৱে আৰু ৰুমটো আৰু এইফালে মানে এইটো মানে একচুৱেলি মিনি ষ্ট'ৰ ৰুম মানে আমাৰ একদম কিবা কিবি বুট আলু চালু ৰঙালাও চঙালাও য'তে ত'তে পৰিছে এই হেৰি কাৰণে কামৰ কাৰণে আৰু যেতিয়া এইটো ৰুমৰ পৰা আপোনালোকে এনেকৈ ওলাই আহিব সৰু কৰিডৰটোৰ সৈতে এইফালে আহিলে আমাৰ এইফালে কিটচেন পাৰ্ট হয় আমাৰ ডাইনিং ৰুমটো এইফালে বেচিন এইটো ৱাটাৰ এইফালৰ পৰা আহিব যেতিয়া এনেকৈ এইটো চাইডে পাব আমাৰ কিটচেন এৰিয়াটো পূৰা মুকলি বতাহ আহিবৰ কাৰণে বেক চাইডৰ পৰা একদম পূৰা ধুনীয়াকৈ দি দিছোঁ আৰু এইফালে আছে আৰু ওম নমঃ শিৱায় এইফালৰ পৰা আহিলে মোৰ মানে যদি কিচেনৰ পৰা ডাইৰেক্ট এইটো চাইডে আহে ৰাইট চাইডে তেনেহ'লে এইটো মোৰ ৰুম হয় আৰু আমাৰ কিচেন কৰিবৰ কাৰণে মোৰ ভাগি এজনী ভাইটি এটা আছে বৰ্তমানৰ কাৰণে এইটোৱে মোৰ ৰুম হয় মানে বৰ্তমানৰ কাৰণে অত্যন্ত গৰম দিনত তামাম গৰম হয় চিলিংখন বহুত চাপৰটো ত' হেৰি হৈ যায় আৰু অলপ গৰম বেছি হৈ যায় আৰু এইখন হৈছে মোৰ ৰেডিঅ' যিখন এনেই আনিলোঁ ওচৰতে কিন্তু চলাবলৈতো টাইম নাই এতিয়া এইখন বেচা যাব কোনোবাই যে সদায় খোৱা ব্যক্তিয়ে যদি কিনিব বিচাৰে তেনেহ'লে প্লিজ মোক কণ্টেক্ট কৰিব এইখন মই বিকিম খুব সোনকালে চ' এইটোৱে আছিলে আমাৰ সৰু ঘৰটোৰ হোম টুৰ কথা পাহৰিছে কথা পাহৰি গৈছে মানে এইটো কি ক'ম আৰু স্পীচলেছ হৈ গৈছে ঘৰ দেখাই লৈ পেলাই ধুনীয়াকৈ আছোঁ আৰু সৰু পৰিয়াল সুখী পৰিয়াল 2 দিন বছৰত আৰু সৰু হৈ যাব তাৰপিছত আকৌ ডাঙৰ হৈ যাব এনেকুৱা আৰু সৰু হৈ যাব ডাঙৰ হৈ যাব ত' ভিডিঅ'টো কেনেকুৱা পালে জনাব আমাৰ ঘৰটো কেনেকুৱা পালে জনাব অলপমান কাম বাকী আছে বাৰু কৈছোঁ ৱালখিনি মানে ডেমেজ হৈ গৈছে আগতকৈ বহুত কিহৰ কাৰণে হৈছে সৰু সুৰা কামবিলাক দিনো পিছে পৰে হৈ থাকে ন ৰাইট আৰু কিছুমান ধৰ ৰিনিউ কৰিব লগা থাকে ৰিনিউ কৰিব লগা আছে আৰু মাজতে ডিম্পুৰ এটা ভিডিঅ' ডিম্পু বৰুৱা দাদা হ'বনে এতিয়া ভাইটি হ'ব নাজানো মই ডিম্পু বৰুৱা আছে তেখেতৰ ভিডিঅ' এটা চাইছিলোঁ কৈছিলে মানে আমাৰ অসমৰ যিটো ৱেডাৰ হয় সেইটো কাৰণে বোলে ৱালবিলাক এনেকুৱা হৈ যায় মইচাৰ ফৰ্ম হৈ যায় চ' সেইটো কাৰণে কৈছিলোঁ পানীৰ পৰা মাটিৰ পৰা পানীটো বেছিকৈ এবজৰ্ব কৰিলে ৱালে খুব সম্ভৱ সেনেকুৱাই হ'ব একজেক্টলি পাহৰিছোঁ চ' যিখিনি হওক ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যদি ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নতুন এটা ব্লগত সকলোকে লগ পাম তেতিয়ালৈকে টাটা বাই বাই